Hello friends, this is your Sindhu Star Gokul, the romantic jockey. So বন্ধুসকল কেনে আছে? ভালে আছে নে? আশা কৰোঁ যে আপোনালোক সকলো ভালে আছে। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আধৰুৱা এটা প্ৰেম কাহিনী, বৰষুণ বতাহ আৰু তুমি আৰু ইউনিভাৰ্চিটি হোষ্টেলৰ মোৰ সেই ভঙা খিৰিকীখনৰ পঞ্চম খণ্ড। আপোনালোকে যদি এতিয়ালৈ প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ খণ্ড কাহিনীটো শুনা নাই, তেনেহ'লে যাওক এতিয়াই শুনকগৈ, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আৰু তাৰ পিছত আপোনালোকে আহিব আজিৰ পঞ্চম খণ্ডটোলৈ। হয়, আজিৰ পঞ্চম খণ্ডটি অলপ স্পেচিয়েল, কাৰণ এই কাহিনীটো শেষৰ ফাললৈ আমি গতি কৰিছোঁ। হয়, এইটো আমাৰ পঞ্চম খণ্ড। ইয়াৰ পিছত খুব বেছি আৰু এটা খণ্ড থাকিব, য'ত গোটেই কাহিনীটো শেষ কৰা হ'ব। আৰু আপোনালোকে নিশ্চয় আমাৰ এই খণ্ডকেইটা নিশ্চয় ভাল পাব আৰু মৰম দিব আপোনালোকে, আশা কৰিলোঁ। আৰু যদি আপোনালোকে ভাল পায়, কমেণ্টছ কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি আপোনালোকে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই। চ' বন্ধুসকল, বেছি আৰু পলম নকৰোঁ। আপোনালোকে যদি প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ খণ্ড চালে বা শুনিলে, তেনেহ'লে ব'লক এতিয়া আমি আগবাঢ়োঁ আমাৰ পঞ্চম খণ্ডটিলৈ। আধৰুৱা এটা প্ৰেম কাহিনী, বৰষুণ বতাহ আৰু তুমি আৰু ইউনিভাৰ্চিটিৰ হোষ্টেলৰ মোৰ সেই ভঙা খিৰিকীখন। প্ৰেম মানে কি বুলি যেতিয়া মোক কোনোবাই প্ৰশ্ন কৰে, তেতিয়া নিজৰ উদাহৰণ দিবলৈ মন যায়। প্ৰেমত বিফল হোৱা এজন ব্যক্তি। জীৱনটো সহজ সৰলভাৱে আগবাঢ়ি গৈ আছিল। ইউনিভাৰ্চিটিৰ বন্ধুবোৰৰ পৰাও নিজক আঁতৰাই ৰাখিছিলোঁ, যিটো ইমান সহজ নাছিল মোৰ বাবে। কাৰণ সিহঁতক লগ পালে স্মৃতিবোৰে বৰ অশান্তি কৰে। সিহঁতি বুজি পায়, সকলো জানে মই কিয় আঁতৰি আহিছিলোঁ সিহঁতৰ পৰা। বেয়াও লাগে, কিন্তু উপায় নাই মোৰ হাতত। তাইৰ স্মৃতি জড়িত থকা সকলোৰে পৰা মই নিজক হাতৰে ৰাখিবলৈ চেষ্টা কৰোঁ, মাথো তাইক পাহৰিবলৈ। কিন্তু যিমানেই চেষ্টা কৰোঁ, সিমানেই মনত পৰে। লিখা মেলা আগৰ পৰাই কৰিছিলোঁ, সেইবাবে সময়বোৰ লিখা মেলা কামতেই ব্যৱহাৰ কৰিছিলোঁ। আৰু তাৰ মাজতে চাকৰি এটা ল'বৰ বাবেও চেষ্টা কৰি আছিলোঁ। ওচৰৰে স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীবোৰৰ টিউশ্যন ক্লাছো লৈছিলোঁ। সময়বোৰ কিতাপ আৰু পঢ়া শুনাৰ মাজতেই পাৰ কৰিছিলোঁ। কিন্তু যেতিয়াই ৰাতি শুবলৈ যাওঁ মই, কিন্তু সহজে শুব নোৱাৰিছিলোঁ। কাৰণ চকু মুদিলেই অশান্তি কৰে পুৰণি মোৰ স্মৃতিবোৰে। মোৰ লগৰবোৰে মোক পাগল বুলিও কয় যে তই কিয় পাহৰিব পৰা নাই তাইক। পাহৰো বুলিয়েই জানো কাৰোবাক পাহৰিব পাৰি। ইমান সহজ নে বাৰু? ইমান সহজ হোৱা হয় আজি এনেকুৱা মোৰ অৱস্থা নহ'ল হয়। তথাপিও নিজক সুস্থিৰ কৰিবলৈ সদায় চেষ্টা কৰি যাওঁ। ভাল পোৱা আৰু কাৰোবাক সঁচা অন্তৰে নিজৰ কৰাৰ পৰিণাম এয়া মোৰ জীৱন। ৰাতি ঠিক 3মান বাজিছিল আৰু হঠাৎ চকমক খাই সাৰ পাই উঠিলোঁ। এটা বেয়া সপোন। আকৌ শুবলৈ চেষ্টা কৰিলোঁ। শোৱাৰ আগত আকৌ মোবাইলটো চালোঁ। নাই, নেটটো অন নকৰিলোঁ আৰু শুব চেষ্টা কৰিলোঁ।
আৰু পুৰণি স্মৃতিবোৰ সপোনৰ দৰে চাবলৈ ধৰিলোঁ। এটা সপোন দ্বীপৰ বিলৰ পাৰে পাৰে বাইকত তাইৰ সৈতে গৈ আছোঁ। ভাল লাগে সেই ৰাস্তাটোত বাইক চলাই, আৰু তুমি লগত থাকিলে আৰু বেছি ভাল লাগে। কিয় মই থাকিলে কিয় ভাল লাগে? কাৰণ এই পৃথিৱীখন বেছি ধুনীয়া লাগে তুমি লগত থাকিলেহে। হয়নে মোৰ চেনেৰামটো? কথা আৰু দেই তোমাৰ। সঁচা, তোমাৰ লগত থাকিলে বেছি চেনি হৈ যাওঁ জানা। হ'ব হ'ব। সপোন আছিলে। কেইটা বাজিলে? 5টা। ক'ৰবাত শুনিব পাইছিলোঁ, যাক আমি সপোনত দেখোঁ তেওঁ আপোনাক মনত পেলায়, সেইবাবেহে সপোনত দেখা পোৱা যায়। কিন্তু কি কৰোঁ, তাইক কণ্টেক্ট কৰিব মন গ'লেও সাহস নহয় তাইক ডিষ্টাৰ্ব দিবলৈ। কি ঠিক তাই কাৰোবাৰ সৈতে সম্পৰ্কত আহিলেই কি জানে। হেল্ল', কোনে ক'লে? মই কৈছোঁ। কোন মই? ধৰিব পৰা নাই মোৰ মাতটো? অনামিকা, তুমি ক'ত আছা? আজি হঠাৎ ফোন কৰিলা? কি হ'ল? নম্বৰ আছে মানে ন? লাষ্ট এই অফিচতে লগ পোৱা, ভালে আছা নহয় ন? তোমাক এটা প্ৰশ্ন কৰোঁ, উত্তৰ দিবা। সুধা, কিন্তু তুমি এনেকৈ কথা কৈ আছা যে, তোমাৰ কিবা হৈছে নেকি? ক'ত আছা তুমি? তুমি মোক আজিও কিয় পাহৰিব পৰা নাই? তোমাক ঘৰৰ পৰা বিয়া পাতিবলৈ কৈ আছে, তুমি কিয় বিয়া পতা নাই? এটা নতুন জীৱন আৰম্ভ কৰা তুমি। তোমাক পাহৰিব পৰা নাই, কি কৰোঁ? প্লিজ মোক পাহৰি যোৱা, প্লিজ। মোৰ এটা আশা পূৰণ কৰি দিয়া, প্লিজ। তুমি বিয়া পাতা, সংসাৰ কৰা। মোতকৈও কোনোবাই তোমাক বহুত ভাল পাব, আৰু তেওঁৱেই তোমাৰ জীৱন সংগী হ'ব, যিটো মই নোৱাৰিলোঁ। তুমি কি কৈছা এইবিলাক? তোমাৰ কি হৈছে? অলপ খুলি কোৱাচোন, অলপ কি হৈছে? চোৱা, মই তোমালৈ ফোন নকৰিলোঁ হয়, কিন্তু তোমাৰ অৱস্থাটোৰ কথা গম পায়ে তোমালৈ ফোন কৰিলোঁ, যে তুমি নতুন জীৱন এটা আৰম্ভ কৰা, প্লিজ। কিন্তু কিয় তুমি কিয় নোৱাৰা মোৰ জীৱনলৈ আহিব? তুমি কি আন কাৰোবাক ভাল পোৱা? কৈ দিয়া না। মই ডিষ্টাৰ্ব নকৰোঁ তোমাক, কিন্তু মই নোৱাৰোঁ তোমাৰ অবিহনে। তোমাক পাহৰিব নোৱাৰোঁ মই। তুমি বুজি পাইছানে? মই নোৱাৰোঁ। লাগিলে এনেকৈ থাকি যাম, কিন্তু নোৱাৰোঁ তোমাৰ অবিহনে। তুমি নুবুজা কিয়? মোৰ হাতত আৰু বেছি সময় নাই, প্লিজ। কি কৈছা মানে? তোমাৰ হৈছে কি মানে? তুমি অলপ খুলি কোৱা, কি হৈছে কি তোমাৰ? তুমি ক'ত আছা মোক কোৱা, মই তোমাৰ ওচৰলৈ এতিয়াই যাম। তুমি কোৱা, ক'ত আছা? তুমি পাগল হৈছা নেকি? কি কৈ আছা তুমি এইবিলাক? তুমি আহিব নালাগে মোৰ ওচৰলৈ। বহুত যুঁজিলোঁ জানা, দেহাই নাটানিছে, আৰু মোৰ কথা পাতি থাকিবলৈও শক্তি নাই। ভালে থাকিবা। I love you. হেল্ল', কি কৈছে তাই? ক'ত আছে তাই?
আৰু তুমি লগত থাকিলে আৰু বেছি ভাল লাগে কিয় মই থাকিলে কিয় ভাল লাগে কাৰণ এই পৃথিৱীখন বেছি ধুনীয়া লাগে তুমি লগত থাকিলেহে হয়নে মোৰ চেনিৰামটো কথা আৰু দেই তোমাৰ সঁচা তোমাৰ লগত থাকিলে বেছি চেনি হৈ যাওঁ জানা হ'ব হ'ব মোৰ কথা পাতি থাকিবলৈ শক্তি নাই বহুত যুঁজিলোঁ জানা দেহাই নাটানিছে আৰু